Hello friends, this is your host and host Arjay Gol, the romantic jockey. So বন্ধুসকল, আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বতৰা আহকচোন আজিৰ বতৰটোৰ বিষয়ে জানো। আজিৰনো বতৰটো কেনেকুৱা? তুমি শুনি আছা মনৰ বতৰা, মই গকুল, আৰু আজিৰ বতৰৰ খবৰ লৈ তোমাৰ কাষত। ৰাতিপুৱাৰ আৰম্ভণিতে অলপ কুঁৱলী, অলপ কল্পনা। আকাশখন যেন কিমান কথাৰ ভঁৰাল। আজি আকাশ অলপ গম্ভীৰ, কিন্তু সেই গম্ভীৰতা কেতিয়াবা বহুত মিঠা হয়, জানানে? 10 বজাৰ পৰা বেছি কথা নকৈ বৰষুণে আৰম্ভ কৰিছে নিজৰ গান, আৰু 1 বজালৈ সেই সুৰ বতাহৰে বাজি থাকিব। পিছত অলপ থমকি ৰ'ব, কিন্তু বিয়লি 5 বজাৰ পৰা আকৌ মেঘে ক'ব, বন্ধুবোৰ মই আহিছোঁ। ৰাতি 8 বজাৰ পিছৰ পৰা বাজিব বজ্ৰপাতৰ তাল। তাই তোমাক ক'ব, চাহৰ কাপটো গৰম ৰাখিবা, কাৰণ এই বতৰত মিঠা কথা আৰু গৰম চাহ দুয়োটাই লাগে। সেয়ে আজিৰ দিনটোত বৃষ্টিৰে ভিজা স্মৃতি আৰু মনত থাকিবলগীয়া কিছু মুহূৰ্ত। ঘৰত থাকিবা, তেতিয়া এটা প্লেলিষ্ট বনাবা, বৰষুণৰ লগত অলপ হৃদয়ৰ আলাপ। আজি ইমানেই। পুনৰ আহিম মনত পৰা এখন বতৰৰ পৃষ্ঠালৈ। তেতিয়ালৈকে মন উষ্ণ ৰাখিবা আৰু বতৰৰ লগত কথা পাতি থাকিবা। তুমি শুনি আছা আৰজে গকুল, তোমাৰ হৃদয়ৰ হেমন্ত বতাহ। চ' বন্ধুসকল, আজিৰ বতৰা আপোনালোকে কেনেকুৱা পালে কমেণ্টছ কৰি জনাব। এণ্ড গুড মৰ্ণিং, হেভ এ নাইচ ডে।